অতিকৈ বেছি প্ৰয়োজন নহ'লে কোনেও কাকো মনত নাৰাখে। শুনিবলৈ বেয়া হ'লেও এয়াই সত্য। যাৰ সকলো দুখ তুমি নিজৰ কান্ধত তুলি ল'বা, পিছত দেখিবা সিয়ে তোমাকে দুখী সজাই আঁতৰি যাব। এয়াই বাস্তৱতা। সম্পৰ্ক পুৰণি হ'লে বাস্তৱতাৰ পৃথিৱীখন চিনি পোৱা যায়। তেতিয়া অৱহেলা আৰম্ভ হয়, গুৰুত্ব কমি যায়, দূৰত্ব বাঢ়ি যায়। সম্পৰ্ক এটা দুজনৰ ইচ্ছাৰে গঢ়ি উঠে, কিন্তু সম্পৰ্কটো ভাঙিবলৈ এজনৰ সিদ্ধান্তই যথেষ্ট, আনজনে মাথো মানি ল'বলৈ বাধ্য হয়। অৰ্থৰ শূন্যতাই অথবা টকাৰ অভাৱে মানুহক যিমান কন্দুৱায়, তাতকৈ বহুত বেছি গুণ প্ৰিয় মানুহজনৰ শূন্যতাই কন্দুৱায়। জীৱনত হয়তো তুমি বহুতকে হেৰুৱাবা আৰু বহুতকে পাবা। তাৰ মাজতে কাৰোবাক পাবলৈ গৈ কেতিয়াও সেইজনেই অথবা সেইজনক নেহেৰুৱাবা, যিয়ে তোমাক চবতকে বেছি ভাল পায়। স্বাৰ্থপৰবোৰেই ভালে থাকে। কষ্টটো সিহঁতেই পায়, যিহঁতে সহজতে মানুহক বিশ্বাসত লৈ আপোন বুলি ভাবি লয়। সময়ক বুজিবলৈ অথবা সঠিক ব্যৱহাৰ কৰিবলৈ শিকি লোৱাটো ভাল, কিয়নো সময়ে আগত পৰীক্ষা লয়, তাৰ পিছতহে শিকায়। মানুহে কেতিয়াও মনত নাৰাখে তাৰ বাবে কি কৰা হৈছিল, কিন্তু সদায় মনত ৰাখে তাৰ বাবে কি কৰা নহ'ল। আচল কথা মানুহক বুজি পোৱাটো অতিকে কঠিন। যদি জীৱনৰ প্ৰয়োজনত নিজক সলনি কৰিবলগীয়া হয়, তেনেহ'লে সেয়াই কৰক। হয়তো কষ্ট হ'ব, কিন্তু অৱহেলা কৰাবোৰে তোমাৰ গুৰুত্ব বুজি পাব। কাৰোবাৰ প্ৰথম ভালপোৱা হোৱাটো ডাঙৰ কথা নহয়, কাৰোবাৰ শেষ ভালপোৱা হৈ গোটেই জীৱন একেলগে থাকিব পৰাটোহে বহুত ডাঙৰ কথা। আজিলৈ ভিডিঅ'টো ইমানেই। সুস্থ থাকক, কুশলে থাকক। ধন্যবাদ।